Hello everybody. কি খবৰ আপোনালোকৰ? আজি আপোনালোকৰ আগত আন এটা ৰেচিপি লৈ আহিছো। স্ক্ৰিনত দেখিছে চাগে ন? Yes. আজি মই লৈ আহিছো এটা কৰ্নৰ ৰেচিপি। সো পলকচোন বনাও আৰু তাৰ বাবে ভিডিওটো চাই থাকক। এয়া মই অলপ কৰ্ন লৈ লৈছো। এটো ফ্ৰোজেন কৰ্ন হয় যেটো বজাৰত কিনিবলৈ পায়। সেইটো কৰ্নখিনি মই এতিয়া একদম পুৰা ভালদৰে বইল কৰি লম কোমল হৈ যোৱালৈকে এয়া কৰ্নখিনি বইল কৰিলো বইল কৰাৰ পিছত পানীখিনি টুকি এটা বাউলত লৈ লৈছো বহুত ধুনীয়াকৈ কোমল হৈ গ'ল আপোনালোকে কুকাৰটো এটা সিটি দি কোমল কৰি ল'ব পাৰে এতিয়া এটা বেসন লৈছো ফাইন বেসন আৰু বেসনটো মই ইয়াত এড কৰিম প্ৰথমে 1 চামুচে দিছো যদি লাগে আকৌ দিম যদি নালাগে নিদু বাৰু এয়া বেসনখিনি মই ভালদৰে মিক্স কৰি লৈছো আৰু অলপ লাগিব তো আৰু অলপ এড কৰি দিও আপোনালোকে যিমান পৰিমাণে কৰ্ন লয় একদম বেছি দিব নালাগে এয়া এনেদৰে ভালদৰে মই বেসনখিনি লগত মিলাই দিছো আৰু 1 চামুচ লগতে মই নিমখ দি দিম এয়া 1 চামুচ নিমখ খুব ভালদৰে মই ইয়াত মিলাই দিছো আৰু গুটিখিনি একদম ভালদৰে মিলাই লৈছো আনহাতে এখন কেৰাহী পাতি থৈছো য'ত মোৰ তেল গৰম হৈ আছিল আৰু তাত মই কৰ্নখিনি দি দিছো আৰু কৰ্নখিনি দি দিয়া লগে লগে আপোনালোকে এনেদৰে লৰাই লিব কাৰণ লৰাই যদি নিদিয়ে কৰ্নখিনি হয়তো লাগি ধৰিব পাৰে তো এটা এটা হৈ থাকিবলৈ ষ্টাৰ্টিংতে এনেদৰে লৰাই দিছো গেছটো মই মিডিয়াম ফ্লেমত ৰাখিছো একদম পুৰা ভালদৰে ফ্ৰাই হ'ব লাগিব মচমচিয়াকৈ তো অলপ সময় ৰখি এয়া হৈ গৈছে মোৰ এইদৰে একেটা প্ৰসেছতে মই গুটেখিনি কৰ্ন ভাজি লম এনেদৰে আনখিনিও দি দিছো আৰু এইখিনিও একেদৰে মই প্ৰথমতে লৰাই দিম লাগি নধৰিবলৈ তাৰ পিছতে অলপ দেৰি ৰাখি থৈ দিম যেতিয়ালৈকে একদম মচমচিয়া হৈ যায় টাইট হৈ যায় তেতিয়ালৈকে মই ফ্ৰাই কৰি লম ভালকৈ গুটেখিনি মই এনেদৰে ফ্ৰাই কৰি লম কৰ্ন খাই যিসকলে ভাল পায় তেওঁলোকে এনেদৰে মাসালা কৰ্ন খাই খুব বেছি ভাল পাব আৰু যিসকলে বেয়াও পায় কৰ্ন খাই তেওঁলোকে এটো ট্ৰাই কৰি চাবচোন তেওঁলোকৰ নিশ্চয় ভাল লাগিব এয়া হৈ গ'ল সাউন্ডটো শুনিছে ন কিনিকুৱা ধুনিয়া হৈছে পুৰা মচমচিয়া পুৰা ক্ৰাঞ্চি ক্ৰিস্পি এণ্ড ক্ৰাঞ্চি তো এতিয়া এয়া মই গুটিখিনি এখন টিস্যু পেপাৰত তুলি লৈছিলো তেলটো যাবলৈ আৰু এটা বাউলত এতিয়া তুলি লৈছো তেল হৈ নাথাকিবলৈ টিস্যু পেপাৰখন দি দিছিলো নিদিলেও হয় বাৰু এয়া গুটেখিনি এনেদৰে বাউলটোত লৈ লৈছো এতিয়া ইয়াত মই নেমু টেঙা অকনমান এড কৰিম আপোনালোকে যদি টেঙা খাই বেয়া পায় তেন্তে এটো স্কিপ কৰিব পাৰে কিন্তু অকনমান টেঙা দি দিলে খাই ভাল লাগে খট্টা মিঠা টাইপ এয়া মই এনেদৰে 4 পিস সৰু সৰু নেমু মই এনেদৰে চেপি দিছো আপোনালোকে কমকেও দিব পাৰে বা বেছিকেও দিব পাৰে হেতু আপোনালোকৰ সোৱাদ অনুসৰি তাৰ পিছত মই এয়া অকনমান এটা পিয়াজ মই সৰু সৰুকৈ কাটি ৰাখিছিলো এটা জলকীয়া আৰু অকনমান নৰসিংহ পাতো কাটি ৰাখিছিলো আৰু গুটেখিনি মই ইয়াত এতিয়া এড কৰি দিম আৰু ভালদৰে মিলাই দিম তাৰ পিছতে মই ইয়াত মছলাসমূহৰ ভিতৰত 1 চামুচ কাশ্মীৰী মিৰ্চ দিছো তাৰ পিছতে দিম 1.5 স্পুন চাট মছলাটো দি দিলে টেষ্টটো বহুত ভাল লাগে লগতে দিম 1 চামুচ মই জিৰা গুৰি
হয় এতিয়া মই আটাই মছলাখিনি ভালদৰে মিক্স কৰি ল'ম আৰু হৈ গ'ল আজিৰ এইটো ৰেচিপি বুলি বিশেষ একো নাই আপোনালোকে এইটো ভাতৰ লগতো ট্ৰাই কৰিব পাৰে আবেলি চাহৰ লগতো খাব পাৰে খাই খুব ভাল লাগিব এইটো মই শিওৰ ট্ৰাই কৰি চাব যিসকলে এনেদৰে খোৱা নাই একবাৰ ট্ৰাই কৰি চাব সো ৰেডি হৈ গ'ল মোৰ ক্ৰিস্পি কৰ্ন ৰেচিপি এয়া চাওকচোন কেনে লাগিছে খাই বিৰাট টেষ্টি লাগিছিলে আপোনালোকে ঘৰত ট্ৰাই কৰি চাবচোন যিসকলে নাই বনোৱা সেইসকলে আজি ভিডিঅ'টো কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যিসকলে নতুনকৈ চাইছে মোৰ চেনেলটো তেওঁলোকে প্লিজ সাবস্ক্ৰাইব কৰি দিব আজিলৈ আহোঁ তেন্তে ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ বাই বাই